Hello everyone, welcome to A Classroom. আজি আমি পঢ়িম যোৱা 2026 ফেব্ৰুৱাৰী মাহত যিটো নেকি CTET এক্সাম হৈছিলে সেই CTET এক্সামত ল্যাঙ্গুৱেজ 1 আছামিছত পেডাগজি সেকশনটোৰ পৰা টোটেল 15টা কোৱেশ্চন আহিছিলে। আমি সেই 15টা কোৱেশ্চন আমি আজি সমাধান কৰিবলৈ চেষ্টা কৰিম। তো ফাৰ্স্ট কুৱেশ্চনটো হৈছে তলত দিয়া উক্তি কেইটা পঢ়া। ইয়াত এটা এছাৰশন আৰু ৰিজন দিয়া আছে, উক্তি আৰু যুক্তি দিয়া আছে, সেইকেইটা আমি পঢ়িব লাগে প্ৰথমতে। ইয়াত কৈছে প্ৰাৰম্ভিক বছৰবোৰত ভাষা শিকা পলম হলেই ই নতুন ভাষা আহৰণ কৰা বেছি জটিল কৰি তোলে। উক্তিটোত কৈছে আৰু যুক্তিটোত কৈছে শিশুৰ ভাষা আহৰণৰ ক্ষেত্ৰত প্ৰাৰম্ভিক বছৰকেইটা সংবেদনশীল সময়। আৰু এইকেইটাৰ পৰা আমি কি হয় শুদ্ধ বিকল্পটো বাছি উলিয়াব লাগে। প্ৰথমটোত কৈছে এ আৰু আৰ দুইটাই শুদ্ধ, কিন্তু আৰ বা ৰিজনটো এছাৰশনৰ সঠিক ব্যাখ্যা নহয়। ছেকেণ্ডটো কৈছে এছাৰশন অশুদ্ধ আৰু ৰিজনটো শুদ্ধ। থাৰ্ডটো কৈছে এছাৰশন শুদ্ধ আৰু ৰিজনটো অশুদ্ধ। 4 নম্বৰটো কৈছে এছাৰশন আৰু ৰিজন দুইটাই শুদ্ধ আৰু আৰ হৈছে এছাৰশনৰ সঠিক ব্যাখ্যা। যদিহে আমি এই প্ৰশ্নটো ভালকে চাওঁ, প্ৰাৰম্ভিক বছৰবোৰত ভাষা শিকা পলম হলে ই নতুন ভাষা আহৰণ কৰা বেছি জটিল কৰে, যিটো নেকি এটা সঁচা উক্তি বা ট্ৰু হয়। কাৰণ কি হয়, যদিহে শিশুসকলে প্ৰাৰম্ভিক বছৰসমূহত ভাষা শিকা পলম হয়, তেতিয়া কি হয় তাৰ আহিবলগীয়া নতুন নতুন ভাষা যেতিয়া শিকিবলৈ যাব, তেতিয়া সেই ভাষাবোৰ শিকোঁতে কি হ'ব অলপ জটিলতাৰ সন্মুখীন হ'ব। যিটো নেকি আমি প্ৰাৰম্ভিক যিটো নেকি আমি কওঁ আৰ্লি চাইল্ডহুড, যিটো নেকি 2 ইয়াৰ্ছৰ পৰা এৰাউণ্ড 6 ইয়াৰ্ছলৈকে হয়। এই 6 ইয়াৰ্ছৰ ভিতৰত এই ইয়াৰ্ছ কেইটা কি হয় ভাষা বিকাশৰ এটা খুব সেনচিটিভ ইয়াৰ্ছ বুলি কোৱা হয়। এই বছৰ কেইটাৰে শিশুৰ ভাষা যিটো নেকি ভাষা আহৰণ কৰা যিটো নেকি ক্ষমতা সেইটো খুব বেছি হৈ থাকে বা প্ৰৱণতাটো বেছি হৈ থাকে। তো সেই এই 2 ইয়াৰ্ছৰ পৰা 6 ইয়াৰ্ছৰ ভিতৰত কি হয় ইহঁতৰ ভাষা শিকাটো মানে জৰুৰী হৈ পৰে। সেইটো কাৰণে কি হয় এইটো সময়ত সিহঁতে ভাষা শিকাটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায়। যদি ভাষা শিকাটো দেৰি হয়, তেতিয়া আহিব লগা ভাষা যিবিলাক নেকি নতুন নতুন ভাষা হ'ব, সেইবিলাক ভাষা শিকোঁতে সিহঁতে কিছুমান জটিলতাৰ সন্মুখীন হ'ব। যুক্তিটো কৈছে শিশু ভাষা আহৰণৰ ক্ষেত্ৰত প্ৰাৰম্ভিক বছৰকেইটা সংবেদনশীল হয়। যিটো নেকি মই অলৰেডি ক'লোৱে, যিটো নেকি প্ৰাৰম্ভিক সময় বা আৰ্লি চাইল্ডহুড বুলি কয়, সেইকেইটা এটা সংবেদনশীল সময় হয়। আৰু যদিহে সেই সংবেদনশীল সময়কেইটাতে কি হয় ভাষা শিকাটো পলম হয়, তেতিয়া আহিব লগা দিনবোৰত সিহঁতে জটিলতাৰ সন্মুখীন হয়। যিটো নেকি এই যুক্তিটো কি হ'ব এটা ট্ৰু বা সঁচা উক্তি। সেইটো কাৰণে আমি লিখিব পাৰোঁ কি হয় এ আৰু আৰ দুইটাই শুদ্ধ আৰু আৰটো কি হয় এছাৰশনৰ এটা সঠিক ব্যাখ্যা। কাৰণ কি হয় সংবেদনশীল সময় হোৱাৰ কাৰণেই প্ৰাৰম্ভিক বছৰকেইটা সংবেদনশীল সময় হোৱাৰ কাৰণেই কি হয় ভাষা শিকা পলম হলে সেই সংবেদনশীল সময়সূচত ভাষা শিকা পলম হলে পিছত গৈ পিনে সিহঁতে কি হয় জটিলতাৰ সন্মুখীন হ'ব লগা হয়। গতিকে 1 নম্বৰ প্ৰশ্নৰ যিটো দিয়া আছিলে এই প্ৰশ্নটোৰ উত্তৰ হ'ব 4। উত্তৰ অপশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 2 সুধিছে বহুভাষিকতাৰ প্ৰসংগত বুনিয়াদী স্তৰৰ কাৰণে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক বা NCF 2020 এটা মূল আদৰ্শ হৈছে প্ৰাৰম্ভিক বছৰবোৰত শিশুৱে কেইবাটাও মৌখিক ভাষা গ্ৰহণ কৰিবলৈ সক্ষম নহয়। সক্ষম কি কৈছে নহয় কৈছে। দ্বিতীয়টো দিয়া আছে বহুভাষিকতাৰ বোধ শক্তিত আৰু সামাজিক সংস্কৃতিত লাভালাভ থাকে। থাৰ্ড অপশ্যনটোত কৈছে শিশুক সিহঁতৰ গৃহ ভাষাটো পাহৰাব লাগে আৰু বিদ্যালয়ৰ ভাষাটো শিকাত গুৰুত্ব দিব লাগে। 4 নম্বৰ অপশ্যনত কৈছে ফলপ্ৰসূ পাঠ্যক্ৰম পৰিচালনাত শ্ৰেণীকোঠাৰ বহুভাষিক পৰিৱেশে বাধাৰ সৃষ্টি কৰে। এতিয়া যদি ইয়াত চাওঁ, প্ৰথম অপশ্যনটো যদি চাওঁ, প্ৰাৰম্ভিক বছৰবোৰত শিশুৱে কেইবাটাও মৌখিক ভাষা গ্ৰহণ কৰিবলৈ সক্ষম নহয়। ইয়াত কি কৈছে নহয় বুলি কৈছে। কাৰণ আমি কি হয় দেখো যে এজন শিশু যেতিয়া নেকি মাতৃভাষা বা স্থানীয় ভাষা এটাৰ সংস্পৰ্শত থাকে, তেতিয়া সেই শিশুহঁতে মাতৃভাষাৰ লগতে অন্য এটা ভাষা গ্ৰহণ কৰিবলৈও সক্ষম হয়। তো সেই প্ৰাৰম্ভিক বছৰবোৰত বা যিটো নেকি ভাষা বিকাশৰ এটা সংবেদনশীল সময়, সেই সময়ছোৱাত শিশুৱে কেৱল এটা নহয় এটাতকৈ বেছি ভাষা গ্ৰহণ কৰিবলৈ সক্ষম হয়। সেইটো কাৰণে অপশ্যন নম্বৰ 1টো নহয়। অপশ্যন নম্বৰ 2ত কৈছে বহুভাষিকতাৰ বোধ শক্তিত আৰু সামাজিক সাংস্কৃতিকত লাভালাভ থাকে, যিটো নেকি এটা সঁচা হয়। বহুভাষিকতাই কি হয় শিশুৰ বোধ শক্তি আৰু সাংস্কৃতিক কিছুমান সামাজিক আৰু সাংস্কৃতিক দিশত কিছুমান লাভালাভ কৰি তোলে। 3 নম্বৰ অপশ্যনটো যদি চাওঁ, শিশুক সিহঁতৰ গৃহ ভাষাটো পাহৰাব লাগে, যিটো নেকি এটা কমপ্লিটলি ৰং ষ্টেটমেণ্ট হয়।
আমি কেতিয়াও গৃহ ভাষাটো বা মাতৃভাষাটো শিকো মানে পাহৰাব নালাগে আৰু বিদ্যালয়ৰ ভাষাটো শিকাত গুৰুত্ব দিব লাগে আমি এনেকুৱা কৰিব নালাগে যে শিশুটোৱে প্ৰাৰম্ভিক স্তৰত বা মাতৃভাষাটো এটা শিকিছে ঘৰত মাতৃভাষা শিকিছে আৰু কিন্তু স্কুলত আমি বেলেগ এটা ভাষা শিকাবলৈহে বেছি গুৰুত্ব দিছো আমি NCF কি কয় শিশুক মাতৃভাষাতহে আমি মাতৃভাষাতহে শিক্ষাদান কৰিব লাগে বা মাতৃভাষাৰ যোগেদিহে আমি কি কৰিব পাৰে বেলেগ এটা ভাষা শিকাব লাগে এইটো এটা ৰং ষ্টেটমেণ্ট হয় 4 নম্বৰটো কৈছে ফলপ্ৰসূ পাঠ্যক্ৰম পৰিচালনাত শ্ৰেণীকোঠাৰ বহুভাষিক পৰিৱেশে বাধাৰ সৃষ্টি কৰে বহুভাষিক পৰিৱেশে কোনো ধৰণৰ বাধাৰ সৃষ্টি নকৰে বহুভাষিক পৰিৱেশে পাঠ্যক্ৰম পৰিচালনাত প্ৰমোটহে কৰিব সুবিধাহে হ'ব বহুভাষিক পৰিৱেশৰ কাৰণে তো এইটো এটা ৰং ষ্টেটমেণ্ট তো এই 2 নম্বৰ প্ৰশ্নটোৰ যিটো নেকি উত্তৰটো হ'ব অপশ্যন নাম্বাৰ 2 3 নম্বৰটো হৈছে কিছুমান ভাষিক সংগোষ্ঠীৰ মাজত দুটা ভিন ভাষা বা ভাষাৰ বিবিধতাই সহাৱস্থান কৰা দেখা যায় এনে দুটা ভাষাৰ প্ৰতিটোৰে কাৰ্যকাৰিতাৰ স্পষ্ট সামাজিক এলেকা থাকে এনে ভাষিক পৰিস্থিতি কি বুলি কোৱা হয় চ' ইয়াতে সুধিছে কিছুমান ভাষিক সংগোষ্ঠীৰ মাজত মানে বিভিন্ন ধৰণৰ ভাষা কোৱা গোষ্ঠীৰ মাজত কেতিয়াবা কি হয় ভিন ভাষা বা ভাষাৰ বিবিধতাৰে সহাৱস্থান কৰা দেখা যায় মানে বেলেগ জনগোষ্ঠীৰ বা বেলেগ সংস্কৃতিৰ মানুহবিলাকে যিসকলে নেকি বেলেগ ভাষা কোৱা দেখা যায় সিহঁতে একেলগত থকা যায় তো এনে পৰিস্থিতিত কি হয় দুটা ভাষাৰ প্ৰতিটোৰে কাৰ্যকাৰিতাৰ স্পষ্ট সামাজিক এলেকা থাকে সিহঁতৰ নিজৰ এটা সামাজিক কি হয় কাৰ্যকাৰিতাৰ এটা এলেকা থাকে এনে ভাষিক পৰিস্থিতিক কি বুলি কোৱা হয় ফাৰ্ষ্টটো হ'ল ৰেজিষ্টাৰ ছেকেণ্ডটো হ'ল ডিগ্লছিয়া আৰু এটা উপভাষা আৰু এটা হ'ল ভাষা মিশ্ৰণ তো ইয়াতে ৰেজিষ্টাৰ নহয় ৰেজিষ্টাৰ ইয়াৰ লগত কোনো ধৰণৰ সম্পৰ্কই নাই ডিছগ্লছিয়া যিটো নেকি ডিছগ্লছিয়া কাক কওঁ যেতিয়া নেকি দুটাতকৈ বেছি ভাষা একেটা পৰিৱেশত বা একেলগত কি হয় সহাৱস্থান কৰা দেখা যায় তেতিয়া তাক ডিগ্লছিয়া বুলি কোৱা হয় উপভাষাটো কি হয় এটা ডায়েলেক্ট যেতিয়া নেকি এটা ভাষাৰে কি হয় বেলেগ এক্সেণ্ট থাকে কোৱা যেনেকে অসমীয়া ভাষাটোৱে ভিন্ন এলেকাৰ মানুহে ভিন্ন ধৰণে কোৱা দেখা যায় তাক উপভাষা বুলি কওঁ আৰু ভাষা মিশ্ৰণটো ভাষাৰ যিটো নেকি মিশ্ৰণ তাক আমি ভাষা মিশ্ৰণ বুলি কওঁ এই 4 নম্বৰ অপশ্যনটো এটা কি হয় অপশ্যন 4 নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ নহয় 3 নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ নহয় আৰু 1 নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ নহয় ইয়াৰ যিটো নেকি শুদ্ধ উত্তৰ হ'ব সেইটো হ'ল ডিগ্লছিয়া ইয়াৰ পিছৰ প্ৰশ্ন দিয়া আছে শিশুহঁতক জোৰ পাতি দি একোটাকৈ পাঠ দুটা খণ্ডত ভগাই সিহঁতক দিয়া হৈছে পাঠটোৰ আধা এজনে পঢ়ি যায় আনজনে লিখি যায় দুয়ো মিলি পাঠৰ কাৰ্যটো সম্পূৰ্ণ কৰে এনেধৰণৰ কাৰ্যক কি বুলি কোৱা হয় তো এটা পাঠ আছিলে পাঠটো কি কৰিছে পাঠটো কি হয় দুটা ষ্টুডেণ্টৰ মাজত ভাগ কৰিছে ভাগ কৰোঁতে কি কৰিছে ভাগ কৰাৰ পিছত কি হৈছে পাঠটোৰ যিটো নেকি পাঠটোৰ কি হ'ব আধা এজনে পঢ়ি যাব যেতিয়া নেকি ফাৰ্ষ্টজনে পঢ়িব তেতিয়া আনজনে কি হ'ব ছেকেণ্ডজনে লিখি যায় ফাৰ্ষ্টজনে কি কৰিব ৰাইটিং সিহঁতে লিখিব তাৰপিছত কি হয় যেতিয়া নেকি আকৌ এজনে মানে ৰেচিপ্ৰকেল হয় যেতিয়া নেকি ছেকেণ্ডজনে পঢ়িব তেতিয়া ফাৰ্ষ্টজনে কি হ'ব ফাৰ্ষ্টজনে লিখিব তো ইয়াক কি কোৱা হয় ইয়াক কোৱা হয় শব্দজাল আংশিক সূত্ৰ লিখন সাধু কথন ক্লোজ টেষ্ট শব্দজালটো কোনো ধৰণৰ নহয় ক্লোজ টেষ্টটো কি হয় কোনো ধৰণৰ নহয় ইভালুৱেশ্যন বা এছেছমেণ্টৰ কাৰণে ক্লোজ টেষ্টটো কি হয় খালি ঠাই পূৰ কৰা টাইপৰ তেনেকুৱা ধৰণৰ এটা ইভালুৱেশ্যন চিষ্টেম বা এছেছমেণ্ট চিষ্টেম কিন্তু কি হয় থাৰ্ডটো যদি চাওঁ সাধু কথন কোনো ধৰণৰ সাধু ইয়াত পোৱা নাই এইটোৰ যিটো নেকি শুদ্ধ উত্তৰ হ'ব সেইটো হ'ল আংশিক সূত্ৰ লিখন তো এজনে কি কৰিছে আধানে কি কৰিছে পঢ়ি গৈছে পঢ়াৰ পিছত ছেকেণ্ডজনে শুনাৰ পিছত কি কৰিছে লিখি গৈছে তো শুনিছে লিখি গৈছে চ' এজনে শুনিছে এজনে এজনে পঢ়িছে তাৰপিছত আনজনে শুনি কেনে লিখি গৈছে যাক আমি কি কৈছো যে এইটো প্ৰক্ৰিয়াত কি বুলি কোৱা হয় আংশিক সূত্ৰ লিখন কুৱেশ্যন নম্বৰ 5 যিটো নেকি প্ৰশ্ন নম্বৰ 95 আছিলে 5টোত আছে ভাষাৰ শ্ৰেণীকোঠা এটাত সাহিত্যৰ পাঠ এটা পঢ়াৰ ক্ষেত্ৰত তলত দিয়া কোনটো শুদ্ধ নহয় বুলি কৈছে ইয়াত কি হয় শুদ্ধ নহয় বুলি সুধিছে ফাৰ্ষ্টটো দিয়া আছে সাহিত্যৰ পাঠবোৰ ভাষা শিকনৰ সাংস্কৃতিক ইনপুট ছেকেণ্ডটো দিয়া আছে সাহিত্যৰ পাঠে সমালোচনাৰ চিন্তা আৰু সঁহাৰি বিকাশ কৰে থাৰ্ডটো কৈছে শলাক লৈ
আৰু মূল বুজি আনন্দ লাভৰ কাৰণে সাহিত্যৰ পাঠ পঢ়া হয়। ব্যাকৰণ শিকাবৰ কাৰণে সাহিত্যৰ পাঠ ব্যৱহাৰ কৰা উচিত। ইয়াতে যদি চাওঁ, সাহিত্যৰ পাঠবোৰ ভাষা শিকনৰ কাৰণে এটা সাংস্কৃতিক ইনপুট, যিটো নেকি এটা সঁচা উক্তিত হয়। ইয়াত নহয়তো সুধিছে, সাহিত্যৰ পাঠে সমালোচনাৰ চিন্তা আৰু সঁহাৰি বিকাশ কৰে। এইটো ট্ৰু হয়। সাহিত্যৰ পাঠ যেতিয়া আমি পঢ়ো, আমাৰ সমালোচনা কৰিবলৈ শিকো, কাৰোবাৰ প্ৰতি সঁহাৰি জন্মে, সাহিত্যৰ পাঠে এইবিলাক দিশত আমাৰ বিকাশ আনি তোলে। আৰু যদি চাওঁ, শলাগ লৈ বা মূল বুজি আনন্দ লাভৰ কাৰণে সাহিত্যৰ পাঠ পঢ়া হয়। নিশ্চয় এইটো এটা শুদ্ধ উত্তৰ। শলাগ লৈ বা মূল বুজি কেনে যেতিয়া সাহিত্যৰ পাঠ এটা পঢ়ো, কাৰোবাৰ শলাগ লৈ কেনে বা তাত যিটো নেকি পাঠ দিয়া আছে, সেই পাঠটোৰ মূল বুজি কেনে আমি আনন্দ পাওঁ। আৰু আনন্দ পাওঁ আৰু সেইটো কাৰণে পাঠ পঢ়া, সাহিত্যৰ পাঠ পঢ়া হয়, যিটো নেকি এটা সঁচা উক্তি। ফৰ্থটো কৈছে ব্যাকৰণ শিকাবৰ কাৰণে সাহিত্যৰ পাঠ ব্যৱহাৰ কৰা উচিত। তো আমি কোনো ধৰণৰ ব্যাকৰণ শিকাবৰ কাৰণে আমি সাহিত্যৰ পাঠ ব্যৱহাৰ নকৰোঁ, যিটো নেকি এটা ৰং ষ্টেটমেণ্ট হয়। তো এটা ৰং ষ্টেটমেণ্ট বা মিছা। সেইটো কাৰণে কি হ'ব, 95ৰ যিটো নেকি 5 নম্বৰ কুৱেশ্যনৰ যিটো শুদ্ধ উত্তৰ, সেইটো হ'ব অপশ্যন নাম্বাৰ 4। কুৱেশ্যন নম্বৰ 6টোত আছে, ষষ্ঠ মানৰ ছাত্ৰ নবীনে পাঠ এটা পঢ়িবলৈ অসুবিধা পাইছে। শিক্ষকে তাক এটা উজু পাঠ পঢ়িবলৈ দিছে আৰু তাৰ লগত ভগাই পঢ়াৰ ব্যৱস্থা কৰিছে। শিক্ষকগৰাকীয়ে নবীনক কৰা এই সহায় হৈছে। চ' ইয়াতে যদি চাওঁ, প্ৰথমতে কি কৰিছে, ছাত্ৰ নবীনে কি কৰিছে, এটা পাঠ দিছে, পাঠটো পঢ়িবলৈ অসুবিধা পাইছে, পঢ়িবলৈ পৰা নাই। শিক্ষকে তাক এটা উজু পাঠ পঢ়িবলৈ দিছে। সেই পাঠটো পঢ়িব নোৱাৰা কাৰণে কি হৈছে, এটা উজু পাঠ পঢ়িবলৈ দিছে আৰু তাৰ লগত ভগাই পঢ়াৰ ব্যৱস্থা কৰিছে। অৰ্থাৎ শিক্ষকজনো নবীনৰ লগত একেলগে পঢ়িব, পঢ়াত সহায় কৰিব। শিক্ষকগৰাকীয়ে নবীনক এই কৰা সহায় হৈছে, যিটো সহায় নবীনক শিক্ষকজনে কৰিছে, সেইটোক কি বুলি কোৱা হয়, স্কেফল্ডিং কৰা হয়, মস্তিষ্ক মন্থন কৰা বা আইচ ব্ৰেকিং। এইটো আইচ ব্ৰেকিং হ'ব, আইচ ব্ৰেকিং বা সহজ কৰা বা পঠন সাজু। ইয়াত কি হয়, এতিয়া নবীনৰ কাৰণে শিক্ষকজন কি হয়, শিক্ষকজন হৈছে মোৰ নলেজেবল আদাৰ্ছ, যিটো নেকি আমি ভাগ্যশ্ৰীৰ ছ'চিঅ' কালচাৰেল ডেভেলপমেণ্টত পাইছিলোঁ। ভাগ্যশ্ৰীৰ কি হয়, ছ'চিঅ' কালচাৰ ডেভেলপমেণ্ট যিটো থিয়ৰী, ছ'চিঅ' কালচাৰেল ডেভেলপমেণ্ট থিয়ৰী, সেইটোত আমি কি পাইছিলোঁ, মোৰ নলেজেবল আদাৰ্ছৰ কথা পাইছিলোঁ। আৰু যেতিয়া নেকি এজন কি হয়, মোৰ নলেজেবল আদাৰ্ছে কোনো এজন শিক্ষাৰ্থীক বা যিকোনো শিক্ষাৰ্থীক বা বেলেগ এজনে সহায় কৰে, তেতিয়া তাক আমি সেই যিটো সহায় কৰা প্ৰক্ৰিয়া, তাক আমি কি বুলি কওঁ, স্কেফল্ডিং বুলি কওঁ। এতিয়া নবীনে পাঠটো পঢ়িবলৈ পৰা নাই, সেই পাঠটো পঢ়িবৰ কাৰণে কি হয়, নবীনতকৈ জনা বা মোৰ নলেজেবল আদাৰ্ছে কি কৰিছে, নবীনক হেল্প কৰিছে। আৰু সেই হেল্প কৰা যিটো প্ৰক্ৰিয়া, এজন মোৰ নলেজেবল আদাৰ্ছৰ উপস্থিতিত যিটো নেকি নবীনে সহায় পাইছে, সেইটোক আমি কি বুলি কওঁ, স্কেফল্ডিং বুলি কওঁ। তো ইয়াৰ 6 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব স্কেফল্ডিং বা ঢোকা দিয়নি। কুৱেশ্যন নম্বৰ 7ত সুধিছে, ভাষাৰ শিক্ষণৰ কোনটো অভিগমন ভাষা এক অভ্যাস বুলি বিশ্বাস কৰে। তো ভাষা শিক্ষণৰ কি হয়, বিভিন্ন ধৰণৰ অভিগমন আছে। এই অভিগমন বিলাকৰ ভিতৰত ভাষা যে এক অভ্যাস বা ভাষা অভ্যাসৰ দ্বাৰা শিকিব পাৰি, তাক কোনে কৈছে বা কোনটো অভিগমনে বিশ্বাস কৰে। প্ৰথমটো হ'ল যোগাযোগমূলক ভাষা, দ্বিতীয়টো হ'ল স্বাভাৱিক অভিগমন, তৃতীয়টো হ'ল সহযোগিতামূলক ভাষা শিক্ষণ, বা 4 নম্বৰটো দিয়া আছে শ্ৰব্য ভাষিকতা। যোগাযোগমূলক ভাষাৰ মতে কি হয়, কেতিয়াবা কাৰোবাৰ লগত যদি আমি কি হয়, শিক্ষণত কি হয়, শিক্ষাৰ্থীসকলক কেনেকে আমি ভাষা শিকাওঁ, যেতিয়া নেকি সিহঁতৰ মাজতে কি হয়, ইজনে আনজনক যোগাযোগ কৰিব দিওঁ, যিটো ভাষা বা টাৰ্গেট লেংগুৱেজ বা যিটো লেংগুৱেজত আমি সিহঁতক শিকাব বিচাৰোঁ, সেইটো শিকা যায়। সেইটো ভাষাতে কি হয়, সিহঁতক যদি যোগাযোগ কৰিব দিওঁ ইজনৰ সিজনৰ মাজত, তেনেকে ভাষাটো বিকাশ হয় বুলি কয়। কোনে কয়, যোগাযোগমূলক ভাষা শিক্ষণ। স্বাভাৱিক অভিগমনত কি হয়, শিক্ষাৰ্থীসকলে নিজে নিজে শিকে। এইটো মাতৃভাষা শিক্ষণত যেনেকে মাতৃভাষাটো শিক্ষাৰ্থীসকলে কোনো ধৰণৰ স্কুল বা গ্ৰামাৰৰ অবিহনে নিজে নিজে শিকে, সেইটোক স্বাভাৱিক অভিগমন। সহযোগিতামূলক ভাষা শিক্ষণ, তাতো বেলেগৰ সহযোগিতাত কি হয়, শিক্ষাৰ্থীসকলে ভাষা এটা শিকে। শ্ৰব্য ভাষিতাৰ মতে কি হয়, ভাষা হ'ল এটা অভ্যাসৰ যোগেদি, প্ৰেক্টিচৰ যোগেদি কি হয়, শিক্ষাৰ্থীসকলে বা শিশুসকলে এটা ভাষা আয়ত্ত কৰিব পাৰে।
তো ভাষা শিক্ষণৰ কোনটো অভিগমন ভাষা এক অভ্যাস বুলি বিশ্বাস কৰে বুলি ক'লে আমি কি লিখিব পাৰোঁ সভ্যভাষিতা সভ্যভাষিতাৰ যিটো অভিগমন ভাষা শিক্ষণৰ যিটো অভিগমন বা সভ্যভাষিতাৰ মতে কি হয় ভাষা এক অভ্যাস বা অভ্যাসৰ যোগেদি আমি এটা ভাষা শিকিব বা আয়ত্ত কৰিব পাৰোঁ Question number 8 এইটো ধৰিছে শিশু এটাক আগতে নপঢ়া ৰচনা খণ্ড এটা পঢ়িবলৈ দি তাৰ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ কৈছে শিশুটিৰ এই পঠন হ'ব আমি পঠন বেলেগ বেলেগ ধৰণৰ পাব পাৰোঁ এক্সটেনচিভ পাব পাৰোঁ স্কিমিং পাব পাৰোঁ স্কেনিং পাব পাৰোঁ বেলেগ বেলেগ ধৰণৰ পঠনৰ ষ্টাইল আছে তো ইয়াতে যদি চাওঁ শিশু এটাক কি কৰিছে প্ৰথমতে আগতে নপঢ়া ৰচনা খণ্ড এটা পঢ়িব কৈছে আৰু সেই ৰচনা খণ্ডৰ তলত যিবিলাক নেকি প্ৰশ্নসমূহ দিয়া আছে সেই প্ৰশ্নসমূহ কৰিবলৈ কৈছে তো শিশুটিৰ এই পঠনটো কেনেকুৱা ধৰণৰ পঠন হ'ব ফাৰ্ষ্টটোত কৈছে এক্সক্লুচিভ ছেকেণ্ডটোত কৈছে হাৰ গ্ৰহণ বা স্কিমিং SKIMMING স্কিমিং থাৰ্ডটো কৈছে বিস্তৃত বা এক্সটেনচিভ বা ফৰ্থটো কৈছে ওপৰে ওপৰে চকু ফুৰোৱা বা স্কেনিং কি বুলি কৈছে স্কেনিং তো ইয়াত কোনটো হ'ব অপশ্যনটো যদি চাওঁ এক্সক্লুচিভ পঠন বুলি কোনো ধৰণৰ পঠন নাথাকে স্কিমিংটোত কি হয় কোনোবা এটা লেচন বা কোনোবা এটা পাঠৰ যিটো নেকি অভাৰভিউ সেই অভাৰভিউটো পাবলৈ কি হয় আমি স্কিমিং পাবলৈ যিটো নেকি যেনেকৈ পঢ়ে তাক আমি কি বুলি কওঁ স্কিমিং বুলি কওঁ এক্সটেনচিভটো কি হয় আমি এনজয়মেণ্ট বা প্লিজাৰৰ কাৰণে পঢ়োঁ আনন্দ লাভৰ কাৰণে পঢ়োঁ এক্সটেনচিভ যদিহে পাঠ এটা পঢ়িছোঁ ফৰ এনজয়মেণ্ট এণ্ড প্লেজাৰ তেতিয়া সেই পঠনটো আমি কি বুলি ক'ম এক্সটেনচিভ যেনেকৈ আমি নভেলবিলাক যেতিয়া পঢ়োঁ বা ষ্টৰিবিলাক পঢ়োঁ আমি কি বুলি ক'ম এক্সটেনচিভ মানে ৰিডিং বা পঠন বুলি কোৱা হয় বিস্তৃত পঠন ফ'ৰ্থটো হ'ল ওপৰে ওপৰে চকু ফুৰোৱা বা স্কেনিংটোত কি হয় যেতিয়া আমি এটা পাৰ্টিকুলাৰ ইনফৰমেশ্যন বিচাৰোঁ বা ফেক্টছবিলাক বিচাৰোঁ তেতিয়া কি হয় তাক আমি কি বুলি কওঁ স্কেনিং বুলি কওঁ এতিয়া কি হয় ৰচনাখন এটা পঢ়িবলৈ দিছে আৰু প্ৰশ্নসমূহৰ উত্তৰ ক'বলৈ কৈছে এতিয়া সেই প্ৰশ্নসমূহ উত্তৰ বিচাৰিবলৈ যাওঁতে এটা আমি পাৰ্টিকুলাৰ ইনফৰমেশ্যন বা ফেক্টছৰ কথা বিচাৰি গৈছোঁ সেইটো কাৰণে সেই শিশুটোৱে যিটো নেকি পঢ়িছে যেনেকৈ পঢ়িছে সেই পঢ়িবলৈ দিয়া ষ্টাইলটো বা তাৰ প্ৰকাৰটো কি হ'ব স্কেনিং হ'ব স্কেনিঙত কি হয় পাৰ্টিকুলাৰ কিছুমান ইনফৰমেশ্যন বা ফেক্টছ বিচৰা হয় তাত কি হৈছে শিশুটোৱে উত্তৰবোৰ যিহেতু বিচাৰিছে এটা পাৰ্টিকুলাৰ ইনফৰমেশ্যনৰ কথাই বিচাৰিব সেইটো কাৰণে যিটো নেকি শিশুটোৱে পঢ়াৰ যিটো নেকি টাইপ বা প্ৰকাৰ সেইটো কি হ'ব স্কেনিং হ'ব Question number 9 হৈছে শিক্ষকে ছাত্ৰ ছাত্ৰীক 5খন ছবি দেখুৱাই এই ছবিকেইখনৰ আধাৰত সাধু এটা লিখিবলৈ দিছে শিক্ষকগৰাকীৰ এই কাৰ্যটো হৈছে জিগছ শ্ৰুত লিখন প্ৰথমটো অপশ্যনত দিয়া আছে জিগছ শ্ৰুত লিখন তাৰপিছত দিয়া আছে ভাগ বতৰা কৰি পঢ়া সৃষ্টিশীল লিখন তাৰপিছত কৈছে দেখুওৱা আৰু কোৱা তো ইয়াতে অপশ্যনটো কোনটো হ'ব অপশ্যনটো হ'ব সৃষ্টিশীল লিখন তো যেতিয়া নেকি 5খন ছবি দেখালে যেনিবা ইয়াত কিছুমান ফাৰ্ষ্ট পিকচাৰটোত আছে যেনিবা কিছুমান আছে প্লান্টছ আছে ছেকেণ্ডটোত আছে যেনিবা কিছুমান এনিমেল আছে থাৰ্ডটোত যেনিবা ৰিভাৰ আছে ফ'ৰ্থটোত যেনিবা ধৰা মাউণ্টেইন আছে তো ইয়াৰ ওপৰত কি হয় কেইটামান ছবি এনেকৈ দেখাই কেনে কি হয় তাৰ ওপৰত কি হয় এটা সাধু লিখিবলৈ কৈছে এতিয়া সাধুটো লিখিবলৈ যাওঁতে ষ্টুডেণ্টজনে কি কৰিব যিজন ষ্টুডেণ্ট আছে সেই ষ্টুডেণ্টজনে নিজৰ ক্ৰিয়েটিভিটি এপ্লাই কৰিব ক্ৰিয়েটিভিটি বা সৃষ্টিশীলতা যিটো নেকি আছামিছত কয় সেই ক্ৰিয়েটিভিটিটো সিহঁতে কি কৰিব ষ্টুডেণ্টবিলাকে বা শিশুসকলে ব্যৱহাৰ কৰিব ছাত্ৰ ছাত্ৰীকেইজনে নিজৰ ক্ৰিয়েটিভিটি ইউজ কৰি কেনে কি লিখিব যিটো নেকি ষ্টৰি লিখিব কৈছে সেই ষ্টৰিটো লিখিব চ' এনেধৰণে কি হয় এনেদৰে কৰা কাৰ্যটো কি বুলি লিখিব পাৰোঁ আমি সৃষ্টিশীল লিখন বুলি ক'ব পাৰোঁ চ' 9 নম্বৰৰ যিটো কুৱেশ্যনৰ আনচাৰ হ'ব অপশ্যনটো হ'ব সৃষ্টিশীল লিখন Question number 10 সুধিছে ভাষাৰ পাৰদৰ্শিতা প্ৰদৰ্শন ভিত্তিক মূল্যায়নৰ এটা বৈশিষ্ট্য হৈছে এটা ভাষা প্ৰত্যেকে ভাষা শিকে সকলো ভাষা শিকে আমি যেনেকৈ মাতৃভাষা অসমীয়া শিকোঁ তাৰপিছত ইংলিছ শিকোঁ হিন্দী শিকোঁ সংস্কৃত শিকোঁ তো তেনেকৈ ভাষাৰ যিটো নেকি শিকাৰ যিটো পাৰদৰ্শিতা মই কিমান ভাষাটো আয়ত্ত কৰিব পাৰিছোঁ সেই পাৰদৰ্শিতাটো প্ৰদৰ্শন ভিত্তিক মূল্যায়ন অৰ্থাৎ প্ৰদৰ্শন কৰিব পাৰিব লাগিব মই যেনিবা ইংলিছ ভাষাটো শিকিছোঁ সেই ইংলিছ ভাষাটো মই যে জানো বা শিকিলোঁ বুলি
প্ৰদৰ্শন বা দেখাই দিব পাৰিব লাগিব বা দেখাই পিনি দিয়া কৰিব পৰা এটা মূল্যায়নৰ এটা বৈশিষ্ট্য কি সুধিছে মই যেনিবা মই ইংলিছ ভাষাটো শিকিলো সেই ভাষাটো মই শিকিলো বুলি মই পেপাৰ পেন লৈ কিনে যদি পৰীক্ষা দিওঁ তেতিয়া সেইটো প্ৰদৰ্শন ভিত্তিক নহ'ব প্ৰদৰ্শন ভিত্তিক হলে আমি বেলেগৰ আগত প্ৰদৰ্শন কৰিব পাৰিব লাগিব তেনেকেও মূল্যায়ন কৰা হয় মোক যদি ইংলিছ ভাষাটো মই কিমান ভালকে শিকিছো সেইটো যদি মূল্যায়ন কৰিবৰ কাৰণে যদি কাৰোবাৰ আগত যদি বক্তৃতা এটা দিবলৈ দিয়ে বক্তৃতা এটা দিবলৈ দিয়ে ইংলিছতে তেতিয়া সেইটো হ'ব আৰু তাৰ ভিত্তিত যদি মূল্যায়ন কৰা হয় তেতিয়া তাক আমি কি বুলি কওঁ প্ৰদৰ্শন ভিত্তিক মূল্যায়ন ভাষাৰ পাৰদৰ্শিতা এইটো পাৰদৰ্শিতাৰ প্ৰদৰ্শন মূল্যায়নৰ এটা বৈশিষ্ট্য কি হয় কথা বাৰ্তা বা প্ৰথমটো অপশ্যন দিয়া আছে কথা বাৰ্তা নথকা প্ৰদৰ্শন যদি কথা বাৰ্তা নাপাতেই তেতিয়া প্ৰদৰ্শন কেনেকে কৰিব যে মই ইংলিছটো শিকিলো ইংলিছ ভাষাটো শিকিছো এতিয়া কথা বাৰ্তা কাৰো লগত পতা নাই তেনেকুৱা ধৰণৰ প্ৰদৰ্শনমূলক কোনো ধৰণৰ মূল্যায়ন নাথাকে ছেকেণ্ডটো কৈছে অসম্বন্ধিত পৰীক্ষণ সামগ্ৰী এতিয়া পৰীক্ষণ সামগ্ৰী বা ইভালুৱেশ্যনৰ কাৰণে মেটেৰিয়েল কিছুমান থাকে যদিহে মই ইংলিছ ভাষাটো শিকিছো আৰু এই ইংলিছ ভাষাটো মূল্যায়ন কৰিবৰ কাৰণে যদি যিবিলাক মেটেৰিয়েলছ ইউজ কৰিছো সেই মেটেৰিয়েলছ বিলাক যদি ইংলিছ ভাষাৰ যি মূল্যায়নৰ কাৰণে যদি একো ৰিলেটেডে নহয় তেতিয়া আমি সেই সামগ্ৰীবিলাক ব্যৱহাৰ কৰি কিনে আমি ভাষাটো কিমান শিকিছো সেইটো আমি মূল্যায়ন কৰিব নোৱাৰো সেইটো কাৰণে কি হয় আমি যদি পৰীক্ষণ সামগ্ৰী ব্যৱহাৰ কৰিব লাগে সদায় ৰিলেটেবল বা সম্বন্ধিত পৰীক্ষণ সামগ্ৰী ব্যৱহাৰ কৰিব লাগিব অসম্বন্ধিত পৰীক্ষণ সামগ্ৰী আমি ব্যৱহাৰ কৰিব নোৱাৰো চ' ছেকেণ্ড অপশ্যনটো ৰং ফাৰ্ষ্ট অপশ্যনটো ৰং থাৰ্ডটো যদি চাওঁ সন্দৰ্ভিত যোগাযোগমূলক কাৰ্য সন্দৰ্ভিত মানে কি হয় এতিয়া কি হয় মই যদি ইংলিছ ভাষাটো শিকিছো সেই ইংলিছ ভাষাটোৱে কি হয় ইংলিছ ভাষাটোতে অন্য এজনক যেতিয়া মই যোগাযোগ কৰিবলৈ দিওঁ কিহত কৰিব দিওঁ ইংলিছতে কৰিব দিওঁ তেতিয়া কি হয় তেতিয়া আমি গম পাম যে ইংলিছ ভাষাটোক মই কিমান ইংলিছ ভাষা শিকিলো বা ইংলিছ ভাষাটো মই কিমান ভালকে শিকিছো সেইটো প্ৰদৰ্শন কৰিব পাৰিছো মানে যেতিয়া এই ইংলিছ ভাষাটো মই গৈ পিনি যেনিবা ফাৰ্ষ্ট ষ্টুডেণ্টৰ কাৰণে ইংলিছত যদি ছেকেণ্ড ষ্টুডেণ্টজনৰ লগত কমিউনিকেট কৰে বা যোগাযোগ কৰে তেতিয়া আমি গম পাম যোনে ইভালুৱেটৰ বহি থাকিব সেই ইভালুৱেটৰটো চাই থাকিব যে এই ফাৰ্ষ্ট পাৰ্চনজনে বা ফাৰ্ষ্ট ষ্টুডেণ্টজনে বা ছেকেণ্ড ষ্টুডেণ্টজনে কিমান ভালকে ইংৰাজী ক'ব পাৰিছে তেতিয়া কি হয় এই ইভালুৱেটৰ আগত কি হ'ব ষ্টুডেণ্ট কেইজনে প্ৰেজেণ্টেশ্যন কৰিছে বা প্ৰদৰ্শন কৰিছে যে ইংলিছ ভাষাটো কিমান শিকিলে আৰু সন্দৰ্ভিত যোগাযোগমূলক মানিছে মানে মই ইংলিছ ভাষাটো শিকিছো কিন্তু সিহঁতক আছামিছত কথা পাতিব দি পিনে ইংলিছ ভাষাটো মই মূল্যায়ন কৰিব নোৱাৰো চ' আমি সন্দৰ্ভিত যোগাযোগমূলক কাৰ্য কৰিব দি কিনে কি হয় আমি ভাষাৰ পাৰদৰ্শিতা মূল্যায়ন কৰিব পাৰো বহু বিকলাত্মক প্ৰশ্নক আমি ভাষাৰ পাৰদৰ্শিতাটো এটা শুদ্ধ মানে বা এটা ফেয়াৰকে আমি কি হয় আমি ইভালুৱেশ্যন কৰিব নোৱাৰিব পাৰো যেতিয়া আমি ধৰা গ্ৰামাৰৰ ক্ষেত্ৰত যদি চাওঁ গ্ৰামাৰ ক্ষেত্ৰত যদি মই বহু বিকল্প প্ৰশ্নাত্মক দিওঁ চাপ'জ যদিহে দিওঁ আই লিভ ডেছ ইণ্ডিয়া তো ইয়াত যদি মই বহু বিকল্প যদি মই অপশ্যন কেইটা দি দিওঁ ফাৰ্ষ্টত ইন এট উইথ এনেকে যদি বহু বিকল্প প্ৰশ্ন দিওঁ কেতিয়াবা কি হয় কোনোবা এটা ষ্টুডেণ্টে ভুলবশতঃ কি হ'ব পাৰে শুদ্ধ উত্তৰটো চিলেক্ট কৰি দিব পাৰে তেতিয়া সেই তাৰ যে ভাষা শিকাৰ বা ভাষা পাৰদৰ্শিতা সেই পাৰদৰ্শিতাটো মূল্যায়ন হ'ব নোৱাৰে মানে সঠিক মূল্যায়ন বা ফেয়াৰ ইভালুৱেশ্যন হ'ব নোৱাৰে সেইটো কাৰণে আমি বহু বিকলাত্মক প্ৰশ্ন আমি ব্যৱহাৰ কৰি ভাষা মূল্যায়ন আমি কৰিব নোৱাৰো বা ভাষা মূল্যায়ন কৰিব পাৰিলেও পাৰদৰ্শিতাৰ ক্ষেত্ৰত আমি কৰিব নোৱাৰো কিন্তু পাৰদৰ্শিতাৰ ক্ষেত্ৰত যদি কৰিব লগা হয় তেতিয়া আমি সন্দৰ্ভিত যোগাযোগমূলক কাৰ্য মানে কৰিব দিব পাৰো যিটো নেকি এটা ভাষা পাৰদৰ্শিতা মূল্যায়নৰ এটা প্ৰদৰ্শন ভিত্তিক মূল্যায়নৰ এটা বৈশিষ্ট্য 11টোত আকৌ এছাৰশ্যন আৰু ৰিজন দিয়া আছে এছাৰশ্যনটো দিয়া আছে পঠন হৈছে মাত্ৰ বৰ্ণ আৰু উচ্চাৰণৰ সম্পৰ্ক বুলি শব্দবোৰ শুদ্ধকৈ উচ্চাৰণ কৰা আৰু দ্বিতীয় উক্তিটো দিয়া আছে পঠন হৈছে অৰ্থ লাভৰ কাৰণে কৰা চিহ্নবোৰৰ বিশ্লেষণাত্মক জ্ঞান ইয়াত যদি চাওঁ পঠন হৈছে মাত্ৰ বৰ্ণ আৰু উচ্চাৰণৰ সম্পৰ্ক বুলি শব্দবোৰ শুদ্ধকৈ উচ্চাৰণ কৰা বুলি কৈছে কেৱল পঠন বুলি ক'লে ৰিডিং বুলি ক'লে মই যেতিয়া নেকি কোনোবা এটা চেণ্টেন্স পঢ়ি যাওঁ সেই চেণ্টেন্সটোত থকা শব্দ আৰু যিবিলাক নেকি তাত বৰ্ণ আছে সেই বৰ্ণবিলাক শুদ্ধকৈ উচ্চাৰণ কৰিলে নহ'ব
অকল pronunciation বা উচ্চাৰণ কৰিলে নহ'ব ৰিডিঙত আৰু এটা বস্তু থাকে আণ্ডাৰষ্টেণ্ডিং মই যিটো বস্তু পঢ়ি গৈছো সেই বস্তুটো আমি কি হয় বুজিও পাব লাগিব তো বুজি নোপোৱাকে অকল বৰ্ণ আৰু উচ্চাৰণৰ সম্পৰ্কবোৰ শুদ্ধকৈ উচ্চাৰণ কৰাটো পঠন হ'বই নোৱাৰে এইটো কাৰণে কি হয় প্ৰথম উক্তিটো অশুদ্ধ হ'ব পঠন হৈছে অৰ্থ লাভৰ কাৰণে কৰা চিহ্নবোৰৰ বিশ্লেষণাত্মক জ্ঞান তো পঠনটো কি হয় আমি অৰ্থ লাভৰ কাৰণে যিবিলাক নেকি চিহ্ন দিয়া আছে ইয়াত যেনিবা কটকাৰ একা দিয়া আছে বৈৰ দিয়া আছে মধ্যমীয়া নটেকাৰ এনে তো এই চিহ্নবোৰৰ আমি কি কৰিছো এনালাইসিস কৰিছো সো এনালাইসিস কৰি কেনে আমি কি হয় অৰ্থ এই গোটেই সেন্টেন্সটো এটা অৰ্থ লাভ কৰিছো তো এইটো পঠনটো আসলতে হেতুৱে হয় পঠন কি হয় এটা অৰ্থ লাভৰ কাৰণে আমি চিহ্নবোৰৰ ইয়াত যিজনী চিহ্ন লিয়া আছে এই চিহ্নবোৰৰ বিশ্লেষণ কৰিছো এনালাইসিস কৰিছো যেটো নেকি এটা সঁচা উক্তি তো আমি ইয়াত লিখিব পাৰো যদি অপচনটো বিচাৰো এই অপচনটো কি আছে কি হ'ব প্ৰথমটো অশুদ্ধ হ'ব এ টো অশুদ্ধ হ'ব বি টো কি হ'ব শুদ্ধ হ'ব এ টো অশুদ্ধ বি টো শুদ্ধ সো অপচন নাম্বাৰ 2 টো হ'ব 11 কোৱেশ্চনটোৰ শুদ্ধ উত্তৰ 12টো হৈছে এগৰাকী শিক্ষকে তেওঁৰ ছাত্ৰ-ছাত্ৰীৰ শ্ৰৱণ মূল্যায়ন কৰিবৰ কাৰণে তলত কোনটো কাৰ্য কৰিব ছাত্ৰ-ছাত্ৰীৰ কি মূল্যায়ন কৰিব লাগিব শ্ৰৱণ মূল্যায়ন মানে কিমান ভালকে শুনিছে সেইটো মূল্যায়ন কৰিব লাগিব বা মই যেনিবা কথা এটা কৈ গৈছো আৰু সেই কথাখিনি কোনে কিমান ভালকে শুনিছে মনোযোগ দি শুনিছে সেইটো মূল্যায়ন কৰিবৰ কাৰণে তলৰ কোনটো কাৰ্য কৰিব প্ৰথমটো হৈছে সাধু কথা এটা কৈ দি সেই সাধু এটা কৈ দি সেইটো বুজি পোৱাৰ আধাৰত ছাত্ৰ-ছাত্ৰীক প্ৰশ্ন সুধিব দ্বিতীয়টো দিছে ছাত্ৰ-ছাত্ৰীক সাধু এটা ক'বলৈ দি সেই সাধুটোৰ আধাৰত প্ৰশ্ন সুধিব তৃতীয়টো কৈছে শব্দ সম্ভাৰ ভিত্তিক কাৰ্য কৰিবলৈ দিব মৌখিক প্ৰদৰ্শনৰ ভিত্তিত নম্বৰ দিব তো শ্ৰৱণ মূল্যায়ন কৰিবৰ কাৰণে কি হয় শ্ৰৱণ মূল্যায়ন কৰিবৰ কাৰণে শ্ৰৱণ মানে অকল শুনি পোৱাটোৱে নহয় যে কোনে ভালকে শুনিছে মই কোনোবা কিবা এটা কথা কৈ গৈ আছো মই যেনিবা সাধু কথা কৈ গৈছো সেই সাধুটো কৈ যাওঁতে কোনে ভালকে শুনিছে কোনে মনোযোগ দি শুনিছে মনোযোগ দি শুনাৰ পিছত মই যদি তাৰ ওপৰত যদি পিছত যদি মই প্ৰশ্ন কৰো সেই প্ৰশ্নকেইটা উত্তৰ দিব পাৰিছে নাই যদি উত্তৰ দিব পাৰিছে তেতিয়া কি হয় ইহঁতৰ যেটো নেকি শ্ৰৱণ সেইটো শ্ৰৱণটো ফুল ফলপ্ৰসূ হৈছে শুনাটো ফলপ্ৰসূ হৈছে যদিহে উত্তৰ দিব পৰা নাই তেতিয়া কি হয় মনোযোগ দিব নোৱাৰিলে আৰু সেইটো কাৰণে ইহঁতৰ শ্ৰৱণটো ফলপ্ৰসূ হোৱা নাই তো ইয়াতে কৈছে সাধু এটা কৈ সেইটো বুজি পোৱাৰ আধাৰত ছাত্ৰ-ছাত্ৰীক প্ৰশ্ন সুধিব এতিয়া মই সাধু এটা কৈ আছো শিক্ষকজনে সাধু এটা কৈছে আৰু সাধুটো কৈ যাওঁতে সিহঁতে বুজি পাইছে নে যদি বুজি পোৱাৰ নোপোৱাৰ আধাৰত কি হয় ছাত্ৰ-ছাত্ৰীক যদি মই প্ৰশ্ন সুধো যদিহে ছাত্ৰ-ছাত্ৰীখিনিয়ে প্ৰশ্ন সুধোতেনে শুদ্ধ উত্তৰ দিব পাৰে তেতিয়া কি হ'ব সিহঁতৰ শ্ৰৱণটো মানে শ্ৰৱণটোৰ ভাল হৈছে বা যদিহে ছাত্ৰ-ছাত্ৰীসকলে প্ৰশ্নবিলাকৰ উত্তৰ দিব পৰা নাই বুজি পোৱাৰ আধাৰত তেতিয়া কি হয় সিহঁতৰ শ্ৰৱণটো সাকসেসফুল হোৱা নাই তো সেইটো কাৰণে কি হয় এনেকুৱা এইটো কি হয় এইটো কাৰ্য আমি কৰিব পাৰো মই সাধুটা ক'লো সেই সাধুটো ছাত্ৰ-ছাত্ৰীৰ আগত ক'লো ছাত্ৰ-ছাত্ৰীসকলে যদি মনোযোগ দি শুনিছে আৰু বুজি পাইছে তেতিয়া ছাত্ৰ-ছাত্ৰীসকলে কি হ'ব প্ৰশ্নবিলাকৰ উত্তৰ দিব পাৰিব যেটো নেকি একদম সঠিক হয় সেকেন্ড অপচনটো দিয়া আছে ছাত্ৰ-ছাত্ৰীক সাধু এটা ক'বলৈ দি সেইটোৰ আধাৰত প্ৰশ্ন সুধিব ছাত্ৰ-ছাত্ৰীসকলকে সাধু এটা ক'ব দিম আৰু সিহঁতকে প্ৰশ্ন কৰিম এইটো কোনো ধৰণৰ শ্ৰৱণ মূল্যায়ন কৰাৰ পদ্ধতি নহয় বা কাৰ্য নহয় ছাত্ৰ-ছাত্ৰীক সাধুটো কিয় ক'ব দিম ছাত্ৰ-ছাত্ৰী যদি অলৰেডি সাধুটো জানেই তেতিয়া সিহঁতে কি হ'ব সাধুটো অলৰেডি বুজিও পায় আৰু সেইটো আধাৰত যদি মই প্ৰশ্ন সুধো কোনো ধৰণৰ মূল্যায়নৰ সঠিক বা মূল্যায়নৰ কাৰণে সেইটো উপযুক্ত নহ'ব আৰু যদি চাওঁ শব্দ সম্ভাৰ ভিত্তিক কাৰ্য কৰিবলৈ দিব শব্দ সম্ভাৰ ভিত্তিক কাৰ্য কৰিবলৈ দিবলৈ কি কৰিব পাৰো আমি ডিক্সনাৰী ইউজ কৰিব দিব পাৰো শব্দ সম্ভাৰ ভিত্তিক কৰিবৰ কাৰণে কোনোবা এটা শব্দৰ যদি মূল বুজা নাই বা শব্দৰ অৰ্থ বুজা নাই তেতিয়াহ'লে সেই শব্দটো আমি ডিক্সনাৰী চাবলৈ দিব পাৰো যেটো নেকি শ্ৰৱণ মূল্যায়নৰ কোনো ধৰণৰ মানে ৰিলেশ্যন নাই মৌখিক প্ৰদৰ্শনৰ ভিত্তিত নম্বৰ দিব মৌখিক প্ৰদৰ্শনৰ ভিতৰত নম্বৰ দি কোনো ধৰণৰ শ্ৰৱণ মূল্যায়ন কৰিব পৰা নাযায় তো ইয়াৰে যদি চাওঁ ইয়াৰ যেটো নেকি শ্ৰৱণ মূল্যায়ন কৰিব পৰা যেটো নেকি উপযুক্ত কাৰ্য হ'ব সেইটো হ'ব অপচন নাম্বাৰ 1 13ত দিয়া আছে ভাষাৰ দেশ ভাষাৰ অৰ্থৰ সৈতে সম্পৰ্কিত কোনটো ভাষাৰ অৰ্থৰ সৈতে সম্পৰ্কিত শব্দাৰ্থ তত্ত্ব দিয়া আছে প্ৰথম অপচনটোত শব্দাৰ্থ তত্ত্বটো আছামিজ ইংলিছত কোৱা হয় সিমেন্টিক্স আৰু দিয়া হয় বাক্য তত্ত্ব যাক আমি কি বুলি কওঁ সিনটেক্স বুলি কওঁ সিনটেক্স তাৰপিছত ৰূপ তত্ত্ব হ'ল ষ্টাডি আমি লিখিব পাৰো ষ্টাডি অফ মৰফিম ষ্টাডি অফ
মৰফিন আৰু যদি চাওঁ 4টো ধ্বনি তত্ত্বটো হ'ল ফন'লজি সাউন্ডৰ যিটো নেকি ষ্টাডি এইটো আমি কি বুলি কওঁ ফন'লজি ষ্টাডি অফ মৰফিনটো হ'ল স্মলাৰ ইউনিট অফ sound smaller unit of sound smaller unit of meaningful sound meaningful sound তাক আমি কি বুলি কওঁ মৰফিন ইয়াতে যদি চাওঁ ভাষাৰ অৰ্থৰ সৈতে সম্পৰ্কিত কোনটো হ'ব ইয়াৰ যিটো নেকি অপচন নাম্বাৰ 1 টো হ'ব ভাষাৰ অৰ্থৰ সৈতে সম্পৰ্কিত শব্দাৰ্থ যিটো নেকি যেতিয়া আমি সেন্টেন্স এটা সিমেন্টিক্যালি কাৰেক্ট বুলি কেতিয়া কওঁ যেতিয়া নেকি কি হ'ব সেই সেন্টেন্সটোৰ এটা প্ৰকৃত অৰ্থ থাকে বা শুদ্ধ অৰ্থ থাকে তেতিয়া তাক আমি কি বুলি কওঁ সিমেন্টিক্যালি কাৰেক্ট আৰু ভাষাৰ যিটো নেকি অৰ্থ সেইটো শব্দাৰ্থ তত্ত্বৰ লগত সম্বন্ধিত বাক্য তত্ত্বত যদি চাওঁ বাক্য তত্ত্বটো আমি সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট এটো আমি কি বুলি ক'ব পাৰো এটা বাক্য তত্ত্ব সো বাক্যৰ যিটো নেকি ষ্টাডি বা বাক্যৰ যিটো অৰ্গেনাইজেশ্যন বা সংগঠনৰ যিটো ষ্টাডি কৰা হয় তাক আমি বাক্য তত্ত্ব বুলি কওঁ যেনেবা যদি চাওঁ ইংলিছতে মই উদাহৰণ এটা দিছো হি ইজ ড্ৰাইভিং এ bicycle আৰু যদি লিখো he is riding a bicycle ইয়াত যদি চাওঁ ইয়াত যদিহে ইহঁতৰ কম্পজিশনটো চাওঁ বা ইহঁতৰ গঠনটো চাওঁ হেতু দুইটা সেন্টেন্সতে শুদ্ধই হয় সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট আছে সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট আছে সো এই দুইটাটো কাৰেক্টে হয় কিন্তু কি হয় এটো যদি চাওঁ অৰ্গেনাইজেশ্যনৰ ভাষাটোৰ অৰ্গেনাইজেশ্যনৰ পৰা বা বাক্যটোৰ ভাষাটোৰ নহয় বাক্যটোৰ অৰ্গেনাইজেশ্যনৰ পৰা তেতিয়া হলে দুইটাই শুদ্ধ সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট আছে কিন্তু আমি কেতিয়াও কি হয় বাইসাইকেল এখন ড্ৰাইভ কৰা বুলি নকওঁ যেটো নেকি কি হয় সিমেন্টিক্যালি ইনকাৰেক্ট হ'ব কিন্তু এটো যদি চাওঁ দ্বিতীয় সেন্টেন্সটো হি ইজ ৰাইডিং এ বাইসাইকেল তো এটো সিমেন্টিক্যালি কাৰেক্ট হয় শব্দৰ অৰ্থৰ লগত যেটো ভাষাৰ লগত যেটো জড়িত হ'ব হেতু হ'ব শব্দাৰ্থ সো সিমেন্টিক্যালি কাৰেক্ট কেতিয়া কম যেতিয়া নেকি বাক্য এটাৰ বা বাক্যবিলাকৰ এটা শুদ্ধ অৰ্থ থাকিব আৰু ভাষা কেতিয়া হ'ব যেতিয়া নেকি বাক্যবিলাকৰ গাঁথনি বা বাক্যবিলাকৰ অৰ্থবিলাক মানে শুদ্ধ হ'ব তেতিয়া কি হ'ব এটা ভাষাৰ অৰ্থ তেতিয়াহে কি হ'ব কোনোটা ভাষাৰ অৰ্থ এটা শুদ্ধ হ'ব এটো কাৰণে কি হয় যেটো নেকি শব্দাৰ্থ তত্ত্ব আছে সেই শব্দাৰ্থ তত্ত্বটো কাৰ লগত জড়িত হ'ব ভাষাৰ অৰ্থৰ লগতে সম্পৰ্কিত হ'ব 14টো সুধিছে তলত দিয়া কোনটো ভাষা শিকনৰ আদৰ্শ নহয় ভাষা শিকনৰ আদৰ্শও আছে সো ভাষা শিকনৰ আদৰ্শ কোনটো নহয় বুলি সুধিছে যদি প্ৰথমটো চাওঁ শিকনৰ প্ৰতি ভিন্ন অভিগমন অনুসৰি শিকনো ভিন্ন হ'ব পাৰে দ্বিতীয়টো আছে ভাষা যোগাযোগৰ এক সাধন ব্যাকৰণৰ গঠন বা সূত্ৰসমূহ মুখস্থ কৰি ভাষা শিকা হয় ভাষা শিকনে জ্ঞান আৰু দক্ষতা উভয় পাৰদৰ্শিতা জড়িত কৰে ইয়াৰ যদি শুদ্ধ উত্তৰটো চাওঁ শুদ্ধ উত্তৰটো হ'ব নহয়টো যেহেতু সুধিছে শুদ্ধ উত্তৰটো হ'ব কোৱেশ্চন অপচন নাম্বাৰ 3 যদি চাওঁ গোটেইকেইটা যদি এনালাইজ কৰো আমি শিকনৰ প্ৰতি ভিন্ন অভিগমন অনুসৰি শিকনো ভিন্ন হ'ব পাৰে আমি যেতিয়া নেকি ভিন্ন অভিগমন বা মেথড ব্যৱহাৰ কৰো ভাষা শিকিবৰ কাৰণে বা যিকোনো বস্তু এটা শিকিবৰ কাৰণে তেতিয়া আমি আমাৰ যিটো শিকন প্ৰক্ৰিয়াও কি হ'ব পাৰে ভিন্ন হ'ব পাৰে এটো যেহেতু নাকি এটা সঁচা উক্তি হয় ভাষা যোগাযোগৰ এক সাধন অবভিয়াসলি এটো ট্ৰুথ হয় তো ভাষা যেতিয়া আমি কাৰোবাৰ লগত যোগাযোগ কৰিব লগা হয় তেতিয়াও কি হয় ভাষা ব্যৱহাৰ কৰো ভাষাৰ শিকনে জ্ঞান আৰু দক্ষতা উভয় পাৰদৰ্শিতা জড়িত কৰে আমি ভাষা যেতিয়া শিকিম আমাৰ জ্ঞান আৰু আমাৰ দক্ষতা দুইটাই কি হ'ব ইটোৰ লগত হিটো জড়িত কৰে সো এটো যেটো নেকি এটা শুদ্ধ উক্তি কিন্তু কি হয় আমি কেতিয়াও ব্যাকৰণৰ গঠন বা সূত্ৰসমূহ মুখস্থ নকৰো আৰু মুখস্থ য'ত থাকিব সেই মুখস্থটো সদায় এটা ৰং ৱৰ্ড হয় বা আমি লিখিব পাৰো নেগেটিভ ৱৰ্ড তো যেতিয়া নেকি এই নেগেটিভ ৱৰ্ড থাকিব তেতিয়া আমি উত্তৰটো কেনসেল কৰাই ভাল তো যেহেতু ইয়াত নহয় বুলি কৈছে হেতু কাৰণে কি হয় আমি এই অপচনটো আমি সিলেক্ট কৰিছো ভাষাৰ ব্যাকৰণৰ গঠন বা সূত্ৰসমূহ আমি কেতিয়াও মুখস্থ কৰি ভাষা নিশিকো শেষৰটো প্ৰশ্ন ইয়াত সুধিছে এগৰাকী শিক্ষকে ব্লেকবোৰ্ডৰ সমাজত এটা শব্দ লিখি
শব্দ লিখি দি ছাত্ৰ ছাত্ৰীবোৰক সেই শব্দটোৰ সৈতে সম্পৰ্কিত যিমান পাৰে সিমান শব্দ ভাবিবলৈ দিছে শিক্ষকগৰাকীৰ এই কাৰ্যটোৰ উদ্দেশ্য হৈছে তো যেনিবা কি কৰিলে এখন ব্লেকবোৰ্ড আছিলে ব্লেকবোৰ্ডখনৰ সোঁ মাজত কি কৰিলে এটা শব্দ লিখি দিলে টিচাৰে এটা শব্দ লিখি দিলে যেনিবা জীৱ বুলি লিখি দিলে এই শব্দটোৰ লগত যিমান শব্দ ৰিলেটেড আছে সেই যিমান শব্দ ৰিলেটেড আছে গোটেই শব্দখিনি কি কৰিছে শিক্ষকজনে ছাত্ৰ ছাত্ৰীক লিখিবলৈ কৈছে এই কাৰ্যটোক কি বুলি কোৱা হয় বা এই কাৰ্যটোৰ উদ্দেশ্য কি সেইটো সুধিছে প্ৰথমটো হ'ল শব্দ সম্ভাৰ বৃদ্ধি কৰা ব্যাকৰণ বুজি পোৱা পঠন দক্ষতাৰ বিকাশ লিখনৰ দক্ষতাৰ বিকাশ যদি চাওঁ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ 1 শব্দ সম্ভাৰ বৃদ্ধি কৰা কাৰণ যেতিয়া নেকি এই শব্দটোৰ লগত সম্বন্ধিত যিমানবিলাক শব্দ আছে সেই শব্দবিলাক লিখিবলৈ চেষ্টা কৰিব তেতিয়া কি হয় শব্দৰ যিটো নেকি ভাণ্ডাৰ সেই ভাণ্ডাৰটো কি হ'ব শিক্ষাৰ্থীসকলৰ বা ছাত্ৰ ছাত্ৰীসকলৰ বৃদ্ধি হ'ব সেইটো কাৰণে আমি ক'ব পাৰোঁ যে এই কাৰ্যটোৰ যোগেদি শব্দ সম্ভাৰ বৃদ্ধি হ'ব ব্যাকৰণ বুজি পোৱা যিটো নেকি নহয় ব্যাকৰণ বুজি পাব হ'লে আমি যিবিলাক নেকি ব্যাকৰণৰ তত্ত্ব আছে বা ৰুলছবিলাক আছে সেইবিলাক আমি বুজি এই নামকেইটা লিখি বা শব্দটোৰ লগত জড়িত শব্দবোৰ লিখি আমি বুজি নাপাওঁ ব্যাকৰণ পঠন দক্ষতাৰ বিকাশ আমাক যেতিয়া লিখিবলৈ দিছে তেতিয়া পঠন দক্ষতাৰ বিকাশ কোনো পধ্যেই নহয় লিখন দক্ষতাৰ বিকাশ কেৱল এটা শব্দ বা কেইটামান শব্দ লিখি কেনে আমাৰ কোনো ধৰণৰ লিখন দক্ষতাৰ বিকাশ হ'ব নোৱাৰে গতিকে 15 নম্বৰ আনসাৰটোৰ যিটো নেকি শুদ্ধ উত্তৰ হ'ব সেইটো হ'ব অপশ্যন নাম্বাৰ 1 তো আজিৰ ভিডিঅ'ত আছিলে ইমানখিনি যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এণ্ড শ্বেয়াৰ কৰিব এণ্ড ডোন্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই চেনেল থেংক ইউ